Hello everyone, মই Dipashridutta আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি লৈ আহিছো ডাল ফ্ৰাই এটা সুন্দৰ ৰেচিপি। এই ৰেচিপিটো খাবলৈ যিমান সুন্দৰ লাগে ঠিক তেনেদৰে বনাবলৈও খুব সহজ হয়। এই ডাল ফ্ৰাই আপুনি ৰুটি, লুচি, পোলাও, ভাত সকলোৰে লগতে খাব পাৰিব। তেন্তে আহকচোন দেৰি নকৰি ৰেচিপিটোকে আৰম্ভ কৰোঁ। ডাল ফ্ৰাই বনাবৰ বাবে মই ৰহৰ দালি লৈছো। প্ৰায় 1.5 কাপৰ জোখৰ ৰহৰ দালি 15 মিনিটমানৰ কাৰণে মই তিয়াই ৰাখিলোঁ। এতিয়া প্ৰেছাৰ কুকাৰত দালিখিনি দি সেই দালিখিনি ডুব যোৱালৈকে পানী দিছোঁ আৰু লগতে অলপমান নিমখ দি দিম আৰু এইখিনি 5-6টা চিটি অহালৈ প্ৰেছাৰ কুক কৰি ল'ম। ৰহৰ দালি হলনি আপোনালোকে বেলেগ দালিও ল'ব পাৰিব, যেনে বুট দাল, মচুৰ দাল সেইবিলাকো ল'ব পাৰিব। 6টা হুইচেল আহি গ'ল। এতিয়া মই কুকাৰটো একেবাৰে ঠাণ্ডা হ'ব দিহে খুলিছোঁ। এয়া চাওক ধুনীয়াকৈ ডালখিনি সিজি গ'ল। এতিয়া এই ডালখিনিত মই তেল মাৰিম। এখন কেৰাহীত মই 1.5 চামুচৰ জোখত ঘি দিছোঁ। ঘিৰ হলনি আপোনালোকে ৰিফাইন অইল বা সৰিয়হৰ তেলো ব্যৱহাৰ কৰিব পাৰিব, কিন্তু ঘি ফ্লেভাৰত এই ডালখন বেছি ভাল লাগে। এতিয়া ঘি গৰম হোৱাত তাত মই জিৰা প্ৰায় 1/2 চামুচ আৰু সৰিয়হ দিছোঁ 1/2 চামুচ আৰু লগতে কেইটামান নৰসিংহৰ পাত দি দিছোঁ আৰু এটা শুকান জলকীয়া ভাঙি দিছোঁ। যেতিয়া আপুনি তেলত নৰসিংহ আৰু সৰিয়হ, জিৰা দিয়ে তেতিয়া খুব বেছিকৈ ফুটিব ধৰে। সেই লগে লগে মই পিঁয়াজখিনি দি দিছোঁ। আপোনালোকেও সেই কামটো কৰিব, নহবা সৰিয়হ আৰু জিৰা ফুটি আহি মুখে চুখে পৰাৰ চান্স থাকে। তো মই পিঁয়াজখিনি দি দিলোঁ আৰু এই পিঁয়াজখিনি দিয়াৰ পাছত এতিয়া পিঁয়াজখিনি অলপমান গুলপীয়া হোৱালৈকে মই এইখিনি ভালদৰে ভাজি ল'লোঁ। এতিয়া তাতে আদা নহৰু পেষ্ট 1 চামুচ দিছোঁ আৰু এইখিনি পিঁয়াজখিনিৰ লগত এতিয়া ভালদৰে ভাজি ল'ম। প্ৰায় 1 মিনিটমান মই ভালদৰে ভাজি ল'লোঁ। এতিয়া তাতে এটা বিলাহী এড কৰিছোঁ। ডাঙৰ চাইজৰ এটা বিলাহী মই সৰু সৰুকৈ কুটি লৈছোঁ আৰু এইখিনিও এতিয়া মই অলপ সময় এনেদৰে ভাজি ল'ম। জোখমতে হালধি দিলোঁ। সৰু চামুচেৰে 1 চামুচ জলকীয়া গুড়ি, ধনিয়া পাউডাৰ ডাঙৰ চামুচেৰে 1 চামুচ দিছোঁ আৰু জিৰা গুড়ি 1/2 চামুচ দিছোঁ। এতিয়া আকৌ ভালদৰে এনেদৰে লৰাই অলপ সময়ৰ কাৰণে ভাজি ল'ম। অলপমান পানী এড কৰিছোঁ কিয়নো মছলাখিনি যাতে জ্বলি নাযায়। এতিয়া পানী এড কৰি ভালদৰে লৰাই ঢাকন দি এইখিনি মই এতিয়া প্ৰায় 3-4 মিনিটমানৰ কাৰণে সিজাই ল'ম আৰু গেছটো কমত ৰাখিম। 3 মিনিটৰ পাছত ধুনীয়াকৈ মছলাখিনি সিজি আছে আৰু যিখিনি বিলাহী অলপমান ডাঙৰ হোৱা যেন দেখিছোঁ মই হেতাখনেৰে ভাঙি দিছোঁ। এয়া চাওক ধুনীয়াকৈ পেষ্টটো তৈয়াৰ হৈ গ'ল। এতিয়া তাতে মই বইল কৰি ৰখা ডালখিনি এড কৰি দিছোঁ আৰু এইখিনি ভালদৰে লৰাই ল'ম। প্ৰয়োজন হ'লে আপোনালোকে অলপ ডালটো যদি পাতল কৰিব বিচাৰে তেন্তে অলপমান পানীও এড কৰিব পাৰিব। এতিয়া এইখিনি মই ঢাকন দি ভালদৰে উতলিবলৈ দিলোঁ। এয়া চাওক ধুনীয়াকৈ উতল আহিছে। মই বেছি ডালটো পনীয়া কৰি দিয়া নাই, অলপ ডাঠ হৈ থাকিলে ভাল লাগে, সেই ঢাককে ৰাখিছোঁ। এয়া ডালখিনি হৈছে আৰু এতিয়া শেষ মুহূৰ্তত মই ইয়াতে ধনিয়া এড কৰি দিছোঁ আৰু ধনিয়া দি মই ভালদৰে লৰাই দিছোঁ আৰু আমাৰ ডাল ৰেডি হৈ গ'ল। এতিয়া ডাল ফ্ৰাইখিনি এটা বাতিত মই ধুনীয়াকৈ উলিয়াই লৈছোঁ। অলপ পৰিলে একো নাই দিয়ক, মই চাফ কৰি ল'ম। এয়া গোটেইখিনি ডাল উলিয়াই ল'লোঁ আৰু ওপৰত মই অলপ ক্ৰীম দি গাৰ্নিচিং কৰি দিম। আশা কৰিছোঁ ৰেচিপিটো আপোনালোকে ভাল পালে আৰু যদিহে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা পালে। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাবলৈ লৈছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে আজিলৈ আহোঁ, বাই বাই। এটা নতুন ৰেচিপিৰ সৈতে পুনৰ লগ পাম।